প্লেনেট য'ত আমি মানে থাকোঁ তো আমাৰ প্লেন বি নাই আমি এইটো প্লেনটো নাই তো আমি এইটো মানে ভালকৈ সুৰক্ষাৰে ৰাখিব লাগে তো আমি পলিউশ্যন কোনটো চলিব আমি পলিউশ্যন কৰিবলৈ আমি চলিউশ্যন লাগিব আমি চাৰ্ভাইভ কৰিবলৈ আমি চলিউশ্যনটো লাগিব পলিউশ্যন কৰিব যিমানখিনি বেয়া হৈ ঠিক কৰিব নোৱাৰোঁ যিমান পাৰোঁ মানে আমি যিমানখিনি আছে আৰু যিমান পাৰে আমি শ্বেয়াৰ কৰিব লাগে অক্সিজেন এনেকৈ লৈ পেলাই আমি মানে থাকিব লগা নহয় আৰু এনিমেল যিমান এনিমেল হোৱাৰ লগত এনিমেল এক্সটেণ্ড হৈ গৈছে এক্সটেণ্ড হৈ তাৰ পৰা কিছুমান মেডিচিন চেডিচিন বনোৱা সেইবোৰ নাইকিয়া হৈ যাব তো আমাৰ থকাৰ জীয়াই থাকিব অসুবিধা হেল্থ ইছ্যু আছে ষ্টুডেণ্ট হিচাপে কি কৰিব পাৰিব প্লেণ্টেশ্যনৰ বাহিৰে বায়'ডাইভাৰ্চিটিটো ৰক্ষা কৰাৰ কাৰণে প্লেণ্টেশ্যনৰ বাহিৰে প্লাষ্টিক চাষ্টিকখিনি ৰিউজ কৰিব পাৰিম ৰিচাইকেল কৰিব পাৰিম তাৰপিছত কি মানে আৰু এনেকুৱা কিছুমান প্লেন কৰি দিব লাগে যে ইমানখিনিৰ পৰা ইমানখিনি ভিতৰত মানে কোনো ধৰণৰ ফেক্টৰিজ বা হ'ব নালাগিব ফেক্টৰিজ কমাই পেলাই লোড কৰিব লাগিব সলিড ৱেষ্টবিলাক কেনেকৈ সাউণ্ড মেনেজ কৰিব পলিউশ্যন সলিড ৱেষ্টবিলাক কেনেকৈ মেনেজ কৰিব প্লাষ্টিক এইবিলাক যে সলিড ৱেষ্টবিলাক কেনেকৈ মেনেজ কৰিব পাৰিম চাফা তাফা কৰি আকৌ ৰিউজ কৰিম ন ছাৰ ইউজ কৰি ৰিচাইকেল ৰিচাইকেল ৰিউজ ৰিচাইকেল কি আছিলে ৰিউজ ৰিচাইকেল ৰিডিউচ ৰিচাইকেল 5 minutes হ'ল